যদি আপুনিও মানুহে কি ক'ব বুলি মনত বহুত বেছিকৈ চিন্তা কৰি থাকে, মনত বহুত বেছিকৈ প্ৰশ্ন কৰি থাকে, তেতিয়া এই ভিডিঅ'টো আপোনাৰ বাবে। গতিকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। কথাষাৰ হ'ল যে মানুহে আমাৰ বিষয়ে বা আপোনাৰ বিষয়ে কি ক'ব সেইটোক আমি কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। মানে সেইটো নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আমাৰ হাতত নাই। কিন্তু মানুহে যিখিনি কথা কয় সেইখিনিক আমি কেনেকৈ লওঁ বা সেইখিনিক কেনেকৈ আমি বুজি পাওঁ, এই কথাখিনি সম্পূৰ্ণৰূপে সদায় আমাৰ হাতত। এটা কথা ভালদৰে বুজি ল'ব যে যিসকল মানুহে আনৰ প্ৰতিটো কথাত মনত আঘাত পায় বা মনত বহুত বেছিকৈ কষ্ট অনুভৱ কৰে, তেওঁলোক সদায় ভিতৰৰ পৰা দুৰ্বল হৈ পৰে। কাৰণ তেওঁলোকে নিজৰ মনৰ শান্তি, নিজৰ সুখবোৰ সদায় আন মানুহৰ কথাৰ ওপৰত এৰি দিয়ে। আৰু আনহাতে যিসকল মানুহে আন মানুহৰ কথাবোৰত গুৰুত্ব নিদি অপ্ৰয়োজনীয় কথাবোৰ পাহৰি যাবলৈ বা সেই কথাবোৰ এৰি চলিবলৈ শিকে, তেওঁলোকে নিজৰ মনটোক একেবাৰে শান্ত কৰি ৰাখিব পাৰে। আৰু যাৰ ফলত তেওঁলোকৰ জীৱনটো অতি সহজ সৰলকৈ উপভোগ কৰিব পাৰে। গতিকে এটা কথা মনত ৰাখিব, কেতিয়াও আন মানুহে কি ক'ব বুলি মিছাতে চিন্তা কৰি নাথাকিব। মাত্ৰ নিজৰ কামখিনি সদায় ভালদৰে কৰিবলৈ চেষ্টা কৰিব আৰু নিজক সদায় ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। কথাখিনি হয়নে নহয় নিশ্চয় কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।